না না বাথৌটো এটা ধৰ্ম আৰু এতিয়া বাথৌ মহাসভাই আজি আমাৰ জিলা আৰু আঞ্চলিকে গড়েশ্বৰত কনফাৰেন্স পাতিছে আৰু ইয়াত এটা আধ্যাত্মিক যেটো এটা অনুভৱ সকলোৰে আধ্যাত্মিক লাইনটো ইয়াৰ যি পৰিৱেশ এই পৰিৱেশটো ইয়াত গঢ়ি তুলিব পাৰিছে গতিকে মানুহ ধৰ্মৰ প্ৰতিদি যাব লাগে ধৰ্মৰ প্ৰতিদি গলেহে মানুহে সব ক্ষেত্ৰতে সফলতা পাব পাৰে গতিকে আজি ধন্যবাদ দিব লাগিব যে বাথৌ মহাসভাই প্ৰত্যেকজন বড় মানুহক ধৰ্মৰ প্ৰতিদি আগবঢ়োৱাৰ কাৰণে মানে সকলোকে আহ্বান জনাইছে আৰু হিতৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈ ফালে সবে যাহাতে ধৰ্মৰ ৰাস্তা দি চলে ধৰ্ম পালন সবে কৰে সমাজখনৰ ধৰ্মক লৈ ফালে যিখিনি আচাৰ নীতি আছে হেতু দি চলিবলৈ তেওঁলোকে সবকে মানে উপদেশ দিয়ে আৰু হিতৰ দ্বাৰা বড় সমাজ যথেষ্ট মানে লাভৱান হৈছে বহুতখিনি পৰিৱৰ্তন হ'ব পাৰিছে কিবা আহ্বান জনাবছৰ বড় জনগোষ্ঠীসকলক নিবা আহ্বান জনাব বিচাৰ বড় জনগোষ্ঠীটো আহ্বান কৰিবলগীয়া একো নাই সবটো ঠিকই আছে তথাপিও যুগ এতিয়া যি ধৰণে চলিছে পৃথিৱীবাসীয়ে হিতৰ লগত খোজ মিলাই যাব লাগিব হিতৰ লগত খোজ মিলাই যাব লাগিলে ব্যক্তিগতভাৱে এটা ইনিচিয়েটিভ সব ক্ষেত্ৰত থাকিব লাগিব কেতিয়াও কোনেও কাৰো ঘৰ মানে আপোনাৰ সহায় কৰিব নোৱাৰে নিজৰ ঘৰ নিজে চলাব লাগিব নিজৰ জীৱন নিজে মানে চলিব লাগিব তেনেকুৱা ধৰণৰ এটা চিন্তা প্ৰত্যেকজনে নিজে নিজে মানে তৈয়াৰ কৰি ল'ব লাগিব তেতিয়াহে আজিৰ দিনটোত আমি মানে সাস্টেইন হ'ব পাৰিম স্যাৰ চীনত কৰোনা সংক্ৰমণ আকৌ বৃদ্ধি হৈছে অসমতো কৰোনা এতিয়া ক'ব নোৱাৰে সেইটো নাই নাই ডেফিনেটলি আগতে চীনত আৰম্ভ হৈছিলে তাৰপিছত বিভিন্ন দেশত বিয়পি পৰিছিল গতিকে যিহেতু আগত হৈছিল সেইটোৰ কাৰণে সেইটো অলৰেডি সজাগতা কৰা হৈছে আৰু অসম চৰকাৰে অলৰেডি এতিয়া আগৰ মানে এছঅপিকে মানে সবে আকৌ যাহাতে পালন কৰে সেইটো নিৰ্দেশ দিছে মই ভাবোঁ সবে সাৱধানতা অৱলম্বন কৰিলে যদিও মানে আপোনাৰ সেইটো আহে কি কয় আমাৰ ইয়ালৈও তেতিয়া এফেক্ট মানে যেটো আগত হৈছিলে ইয়াতকৈ কম হ'ব আমি যদি সবে না এইটো সিচুৱেশ্যনে ক'ব এইটো কোনেও ক'ব নোৱাৰে লকডাউন সিচুৱেশ্যনেহে ক'ব আগতেও সিচুৱেশ্যনে কৰিছিলে আৰু লকডাউনৰ কাৰণে যথেষ্ট সেভ হৈ গ'ল অসমখনটো লকডাউনৰ কাৰণে আমাৰ যিখিনি এফেক্ট হ'বলগীয়া আছিলে সেইটো বাচি গ'ল আগতে সভাৰ ভিতৰৰ কথা সেইটো বাহিৰত ক'ব নাপায় বিধানসভাৰ নিজৰ মানে কাৰ্যপ্ৰণালী আছে আৰু তাত কিছুমান নিয়ম কানুন আছে কেতিয়া কি ধৰণৰ কি পৰিৱেশ হ'লে কি ধৰণৰ তাত ব্যৱস্থা লোৱা হয় সেইমতে সেইটো চলি আছে এজ পাৰ এইটো ৰুল আগতে হয়তো মানে কি কয় সেই ৰুলবোৰ কোনোবা মানে কি কয় পালন কৰা নাছিলে এতিয়া ৰুলবোৰ যেতিয়া এক্সাৰচাইজ কৰা হ'ব যেতিয়া চিষ্টেমত মানে যিকোনো কাম এক্সাৰচাইজ কৰিব তেতিয়াতো কিবা নহয় কিবা এটা চুৰুঙা ওলাব ট্ৰাইবেল বেলেঞ্চ ব্লক লৈ আগতে একো নিয়ম কানুন নাছিলে অফিচাৰবিলাকে যাকে তাকে এইবিলাক নাচাই ফালে মাটি বাৰী দিছিলে এতিয়া ট্ৰাইবেল বেলেঞ্চৰ ব্লকৰ আইনটো চৰকাৰে ষ্ট্ৰিক্টলি ফ'ল' কৰিব দিলে লগে লগে মাটি কিনা বেচাৰ ক্ষেত্ৰত ট্ৰাইবেল বেল লেণ্ড ব্লক হয় না নহয় এইবাৰ লৈ এতিয়া বহুত ধৰণৰ মতামত হয় না নহয় গতিকে আইনটো যেতিয়া প্ৰণয়ন কৰে তেতিয়া কিবা নহয় কিবা এটা মানুহে দেখিবলৈ পাব গতিকে আইন প্ৰণয়ন নোহোৱালৈকে সব